ৰাখিব লাগিব পাঙাচিয়াছ মাছৰ ড্ৰপ মাছটো যদি আপোনালোকে ৰাখে তেতিয়াহ'লে এইটো মাছৰ গ্ৰ'থ ঠাণ্ডা ছিজনত 100ৰ পৰা 100% কোনো ধৰণৰ আমাৰ যাতে গাফিলতি নহয়। আমাৰ অসমৰ ভিতৰত যিখিনি মীন পালক আছে, আজিৰ আমাৰ ভিডিঅ'খনৰ মূল টপিক হ'ব যে বৰ্তমান যিটো সময় চলি আছে এই সময়টো হৈছে ঠাণ্ডা দিন বা ঠাণ্ডা ছিজন বা শীতকাল। এই শীতকালত মাছৰ ফাৰ্মিং হয় নে নহয় ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। বহুতৰে মনত প্ৰশ্ন আছে বা মনৰ ভিতৰত প্ৰশ্ন জাগি থাকে যে ঠাণ্ডা ছিজনত মাছৰ ফাৰ্মিং নহয়, ঠাণ্ডা ছিজনত কেনেকৈ মাছৰ ফাৰ্মিং হয় সেই বিষয়ে আমি আলোচনা কৰিম। আৰু কিমান পাৰ্চেণ্টেজ গ্ৰ'থ হ'ব মাছৰ, কিমান পাৰ্চেণ্টেজ ডাঙৰ হ'ব, কোনটো মাছৰ কেনেকুৱা ধৰণৰ গ্ৰ'থ হ'ব সেই বিষয়ে আমি আলোচনা কৰিম। আৰু বিশেষকৈ আমাৰ আজিৰ ভিডিঅ'খন হ'ব কেটফিছ মাছৰ ওপৰত। শিঙি, মাগুৰ, কাৱৈ, পাভ, গুলছা, মানে শিঙৰা মাছ আৰু আপোনাৰ পাঙাচিয়াছ মাছৰ বিষয়ে আমি আলোচনা কৰিম। আমাৰ আজিৰ ভিডিঅ'খন A to Z ফাৰ্ষ্টৰ পৰা লাষ্টলৈ যদি চাই তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ বুজিব পাৰিব আৰু আপোনালোকৰ মনত কোনো সন্দেহ নাথাকিব, ধুনীয়াকৈ আপুনি বুজি পাব। বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। এতিয়া বৰ্তমান সময়ত যিহেতু আধুনিক ছিষ্টেমত কেটফিছ মাছৰ ফাৰ্মিং চলি আছে, শিঙি, মাগুৰ, কাৱৈ, পাভ, গুলছা বা শিঙৰা এইবিলাক মাছ কালচাৰ চলি আছে। এইবিলাক মাছৰ ভিতৰত কোনটো মাছ কেনেকুৱা ধৰণৰ গ্ৰ'থ হয়? এতিয়া যদি আমি কাৱৈ মাছৰ কথাটো ক'বলৈ যাওঁ, কাৱৈ মাছৰ গ্ৰ'থ কমচে কম 80% মাছৰ গ্ৰ'থ আহিব। শিঙি মাছৰ কথাটো যদি কওঁ তেতিয়াহ'লে শিঙি মাছৰ ছেম গ্ৰ'থে আহিব 70ৰ পৰা 80%। 70%ৰ পৰা 80% গ্ৰ'থ হ'ব। মাছে মানে দানা যিমান খাব সিমানেই গ্ৰ'থ হ'ব। এতিয়া দানাটো আপোনালোকে খুৱাব লাগিব। দানা কেনেকৈ খুৱাব? মই যেনেকুৱা ছিষ্টেম কৈছোঁ, পানী দিব লাগিব। পুখুৰীৰ পানী পুখুৰীতে দিব, তেতিয়াহে মাছে দানা খাব। যেতিয়া দানা দিয়াৰ কমচে কম আধা ঘণ্টামান আগৰ পৰা পানী দি থাকিব। দানা খোৱা হৈ গ'ল মাছৰ, তাৰপিছত বন্ধ কৰি দিব আৰু দিব নালাগে। সেনেকুৱা যদি কৰে মাছে দানা খাই মানে আৰামত খাব, কোনো ধৰণৰ ভেজাল নাই। আৰু যদি সদায় পানী দিব পাৰে তেনেকৈ তেতিয়াহ'লে আৰু বেছি ভাল, বেমাৰ আজাৰ হোৱাৰো একেবাৰে সম্ভাৱনা কমি যায়। আৰু কথাটো হৈছে কি মাছক কেনেকৈ আহাৰ খুৱাব লাগে সেইখিনি চেষ্টাটো আপোনাৰ কৰি থাকিব লাগিব, তেতিয়াহে গ্ৰ'থ হ'ব। কোনো ধৰণৰ ভেজাল নাই, 12 মাহে আপোনালোকে ফাৰ্মিং কৰিব পাৰিব। ইয়াৰ ভিতৰত কেটফিছ মাছৰ ভিতৰত আৰু এটা মাছ আছে, এইটো হৈছে পাঙাচিয়াছ মাছ। এই পাঙাচিয়াছ মাছ কিন্তু মাছৰ গ্ৰ'থ ঠাণ্ডা ছিজনত একেবাৰেই নহয়, 0% আপুনি ক'ব পাৰে পাঙাচিয়াছ মাছৰ ওপৰত। কিন্তু ঠাণ্ডা ছিজনত পাঙাচিয়াছ মাছ অকণমান পাতলা হিচাপে ৰাখিব লাগে, ইমান ঘনকৈ ৰাখিব নালাগে। বেছিকৈ যদি ঘনকৈ ৰাখে তেতিয়াহ'লে গ্ৰ'থ কমি গৈ মাছ ক্ষীণাই গৈ পেলাই মাছৰ বেমাৰ হোৱাৰ সম্ভাৱনা বহুত বেছি। কিন্তু অকণমান পাতলা হিচাপত যদি ৰাখে তেতিয়াহ'লে ড্ৰপ মাছটো যিহেতু ৰাখিব লাগিব পাঙাচিয়াছ মাছৰ, ড্ৰপ মাছটো যদি আপোনালোকে ৰাখে তেতিয়াহ'লে অকণমান পাতলকৈ ৰাখিব লাগিব। আৰু ইয়াৰ ভিতৰত বৰ্তমান সময়ততো মাগুৰ মাছৰ প্ৰডাকশ্যন নাই, মাগুৰ মাছৰ পোনাও নাপাব ঠাণ্ডা ছিজনত। মাছৰ পোনা গৰম ছিজনত ওলাই মাগুৰ মাছৰ পোনা। আৰু বৰ্তমান সময়ত আৰু এটা মাছ আছে আপোনাৰ শিঙৰা মাছ। শিঙৰা মানে এই গুলছা মাছটো। এইটো মাছৰ গ্ৰ'থ ঠাণ্ডা ছিজনত 100ৰ পৰা 100% হয় বুলি আপুনি আশা কৰিব পাৰিব। 100% গ্ৰ'থ হয়। এইটো মাছ ঠাণ্ডা ছিজনত ধুনীয়াকৈ আহাৰ খায়। মাছে যিমান আহাৰ খায়, কথাটো হৈছে কি মাছে কেনেকুৱা ধৰণৰ আহাৰ খাইছে। আহাৰ নাখালে গ্ৰ'থ নহয়, আহাৰ কেনেকুৱা খাইছে। ঠাণ্ডা ছিজনত ধুনীয়াকৈ আহাৰ খায় আৰু ধুনীয়াকৈ সিহঁতৰ গ্ৰ'থ হয়। এই মাছৰ কেনেকুৱা ধৰণৰ আহাৰ খায় আপোনালোকে চালেইতো গম পাই আছে কেনেকুৱা আহাৰ খাই আছে। কথাটো হৈছে কি এই মাছটো আপুনি ধুনীয়াকৈ ঠাণ্ডা ছিজনত মানে গোটেই বছৰ 12 মাহে আপুনি ফাৰ্মিং কৰিব পাৰিব। এই মাছৰ ফাৰ্মিং কৰাৰ প্ৰচেছটো কেনেকুৱা আছে, কি ধৰণৰ মানে মেইনটেইন কৰিব লাগে, গোটেইখিনি আমি এটা ভিডিঅ'ত আমি ক'ব নোৱাৰিম আৰু বেলেগ এটা ভিডিঅ'ত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু পাভ মাছটো ঠাণ্ডা ছিজনত গ্ৰ'থ হয়, কমচে কম 70ৰ পৰা 80% মাছৰ গ্ৰ'থ হয়, ডাঙৰ হয় মাছ। আপোনালোকে পাভ মাছৰ কালচাৰটো কৰিব পাৰে। আৰু পাভ মাছৰ ৰেটটো জানি মাছৰ মাৰ্কেট বহুত ভাল, মানে মাৰ্কেটত মাছ নোপোৱাই হৈ গৈছে বৰ্তমান দিনত। বৰ্তমান যিটো সময় চলি আছে, পথাৰত মাছ নাই, বিলত মাছ নাই, খাল বিল মানে বহুত খালী হৈ গৈছে, খাল বিল বন্ধ হৈ গৈছে, খাল বিল মেটেকাই পূৰা ভৰ্তি হৈ গৈছে, মাছ নোহোৱাই হৈ গৈছে থলুৱা মাছ। এতিয়া আমি তেনেকুৱা ছিষ্টেমতেই ফাৰ্মিং কৰিব লাগিব আৰু আমাৰ যিটো প্ৰটিনৰ চাহিদা সেইটো আমাৰ পূৰণ কৰিব লাগিব। কোনো ধৰণৰ আমাৰ যাতে গাফিলতি নহয়। আমাৰ অসমৰ ভিতৰত যিখিনি মীন পালক আছে চবেই যাতে এই প্ৰটিনৰ চাহিদাটো মাছৰ
যিটো প্ৰটিন আছে প্ৰটিনটো যাতে আমি যোগান ধৰিব পাৰোঁ তেনেকুৱা ব্যৱস্থা আমাৰ কৰিব লাগিব। আবু মাছৰ বহুত প্ৰটিন আছে, শিঙৰা মাছৰ বহুত প্ৰটিন আছে, মানে কেটফিছ মাছৰ ভিতৰত বেছিকৈ প্ৰটিন থাকে। তো কেনেকৈ মাছৰ কালচাৰটো কৰিব পাৰি হয়তো নতুন হিচাপে আপুনি নাজানে, কিন্তু আমি আপোনালোকক শিকাবলৈ চেষ্টা কৰিম আৰু কৰি আছোঁ। আৰু যদি আপোনালোকৰ এই এইবিলাক মাছৰ পোনাৰ প্ৰয়োজন আছে, মানে ভাল কোৱালিটি ভাল জাতৰ মাছ, তেনেকুৱা মাছৰ পোনাৰ যদি প্ৰয়োজন আছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ ইয়াত বৰ্তমান সময়ত মাছৰ পোনা আছে ষ্টকত, আপোনালোকে লৈ যাব পাৰিব। বৰ্তমান সময়ত আমুৰ কাপ যিটো এই গোল্ডেন কাপ, মানে আমুৰ কাপ যে দেখা পাইছে কেনেকুৱা ৰঙা মাছ, এই ৰঙা মাছটো আমাৰ হেচাৰীত বৰ্তমান সময়ত প্ৰায় আছেই। আপোনালোকে নিব পাৰিব, যিমান লাগে আপোনালোকে যোগাযোগ কৰিব। মাছৰ বহুত ভাল গ্ৰোথ হয় এই মাছসমূহ। বৰ্তমান সময়ত এটা মাছ এক বছৰত কমচে কম প্ৰায় 2 কেজি 2.5 কেজি ওজন হৈ যায়। এইবিলাক মাছ আপুনি যদি মাৰ্কেটত বিক্ৰীও কৰিবলৈ যায়, ৰঙা চাই পেলাই মানুহে বহুত বেছি পচন্দ কৰে। যিবিলাক নেকি বগা মাছ হয়, বগা মাছখিনি যদি 200 টকা কেজি বিক্ৰী হয়, এইটো 300 টকা কেজি আৰামত বিক্ৰী কৰিব পাৰিব। আজিৰ ভিডিঅ'খন চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব।